কি খবৰ হে খবৰে নাই দেখোন হে তোমাৰ। মই তোমাক বেয়া পাইছোঁ, তুমি মোক লগ কৰিব আহিম বুলি কৈ আজিকালি লগ ধৰা নাই। কেনেহেন মানুহে তুমি। এই ধৰিম ৰবা হে, ইমান ধুমকা ধৰি নকৰবাচোন। সিদিনা ভাল পাব পাই কৈছোঁহে মাত্ৰ। কি কৈছোঁহে মাত্ৰ, ভাল পাওঁ কিবা সেনা বস্তু নাকি হৈ গৈছে আৰু কি এতিয়া মোক লগ ধৰবা লাগে। তোমাক দেখোন দেখাই নাই, বুঢ়াই নে থাকাই। মোক দেখা পালে তোমাৰ একদম চকু খোলাই ৰৈ যাব, যি হেণ্ডচাম না মই। হ'ব দে দেখলি গম পাম দে কেনে হেণ্ডচাম তুমি, দেখলি গম পাম মই। ইতা হ'ব দে মা আহা হেন পাইছোঁ, আহিলে গোটেই মোক কদে ফালব। দে গধলা কৰিম মিছ কল দিবা হে তাত। বাই লাভ ইউ হ'ব দে, ইমান মৰম দেখাবা নালগে ফোনতে, মোৰ কিবা লাজ লাগি গৈছে হে আয়ো। ইতা হ'ব দে ৰাখোঁ। বাপ্পা ঐ কিবাকে এটা ফটোছো ৰচোন, কি বা হয় নাজনো থাকে না নাথকে বা। অ' দোস্ত কি পাতিয়ে বাপ্পা কিয়ে মোকো কো হাও তই দেখোন নকবি দে ভাই, যি হৈছি না। কি হৈছে কবি তো, কলিহে গম পাম না কি হৈছে ক। ভাই মোৰ এটা ৰং নাম্বাৰ লাগছে কালিৰ পৰা ঘণ্টা। এই ৰং নাম্বাৰটো ডগৰি ফোন মাৰি থাকে জানা না ভাই। ময়ো ফোন মাৰোতে এতিয়া ভাল পাই কৈছোঁ ৰ দৌয়ে। ভাল পাই কৈছোঁ, এইটো কেনা বস্তু, কিবা কৰা বস্তু না কি ভাই। নহয় মানে ভাল পাই হৈছি তাইৰ আৰু মোৰ মাজত, এতিয়া ভাই তিৰিয়ে না আপিয়ে কবা খুজছোঁ আৰু। তই আজিকালি যুগতো ৰং নাম্বাৰৰ কথা পতা যুগ আছে না কি দুনিয়াত যাই চাই তই। ভাই কোনোবা দিনা 2-3টা চলিৰ মাক হলি গম পাবি বাচ্চা। তাকে তই ভাই বৰ টেনশ্যনত পৰি আছোঁ ৰ বোলে। তাই মোক লগ ধৰোংকে আছে, কিন্তু লগ ধৰবাই ভয় লাগছে ভাই। 3টা চলি যদি মাইক ঘুৱে কি হ'ব, মই মৰিমেই তাই। ভাই ঠিকে আছে দে, আজিকালি ভালে হৈছে, বিনা পইচাতে চব আনবা পাৰিয়ে না। আজিকালি তিৰিৰ লগত চলিটো ফ্ৰী আনি ল'বি তই, টেনশ্যনেই নাই। আৰু তোৰ চেৰেলেক্স আৰু হৰলিক্সৰ দামটো উঠি যাব, তোৰ পইচা কমি যাব ভাই। ভালে যা, সৰু হানটোক লৈ আহিবি, ডাঙৰটো আনবা নালগে যা। কিনো দিহা দিবা লাগছায়ে ভাই তয়ো। কালি লগ ধৰো না কি ভাই, একবাৰ লগ কৰি চাওঁ নেকি। তাই তিৰিয়ে না আপিয়ে বা, আপি হ'লে ভাল আছিল। আপি হ'লে তো কপালে ফুলি গেল ৰ, কিন্তু তিৰি হৈ যদি কি কৰিবি লৈ আনি তই তিৰি আনবি। ভাই আজিকালি তিৰিয়ে ভাল ভাই, তিৰি নিলে বেছি লাভ আছে আজিকালি। গম পানা তই, আপি কালি কাম নাই আজিকালি, তিৰিয়ে মেইনে। দে ভাই কিবা এটা আনবি। তুই পিছে এতে কি হৈছানো তেতিয়াৰ পৰা এতে বহি আছা, কাম নাই নেকি তোৰ? ঘৰে চৰে যাবা নাংগে? বল ঘৰক বল ভাই, তোৰ ঘৰকে যাওঁ বল, এক পাক মাৰি আহোঁ বল। ধুনু বা আছে না নাই, ধুনুৰো খবৰ লৈ আহোঁ বল একবাৰ। আ কি হৰকান্ত, কি চায়ে? ঐ কোনি হৰকান্ত? মোৰ নাম কিবা হৰকান্ত না কি হা? নহয় এনে মাছো দেই, আৰু কি কৰি আছানো তই মিচিক মাচাককে হাঁহি পেলাই? টিভি চাই আছো, দেখা নাপা না কি? কানা হৈছা না কি তই দেখা নাপা? দোস্ত ক'ত মৰলিয়ে তই? আহিবা দি কহাই গেল লাকে হাও কহাই গলাকে। কোনি আছে তোৰ লগত দাদা? দাদা কোনি আছে? কয়ে কোনি আছে? মই ইছো মোক চিনি পাইছা না ধনু? পাইছো তুমি আমাৰ দাদাৰ লগত নাই না, গম পাইছো। বই মোৰ কাইন্দা আমি কাৰ্টুন চাওঁ তোৰ কাৰ্টুন চাইছে দি যাচোন, আমি দুটা লগত কথা পাতো বন্ধু। তোৰ এটা সৰু ছোৱালী একো কাম নাই যা। মই কিন্তু সৰু ছোৱালী বুলি অজ্ঞাকৈ নাটকিম দে। এনি টাইম সৰু ছোৱালী অত যা, সৰু ছোৱালী নাগে যা, সৰু ছোৱালী তো মোক যা সিংকাকৈ নাটকিবি বুলি কৈছো। কথা কিন্তু বেয়া হৈ যাব। তই সৰু ছোৱালী নহয় কি দে, বুঢ়া লকৰা নাকি? ডাঙৰ হৈছা নাকি তই? বেয়া পাতবা পাৰা হৈছা? বিয়া কৰনি এটা তিৰি এটা আলেলনি গলত। তিৰি কিবা গলত আলে অলপ বস্তু নাকি? মাদলি পাইছা নাকি মোৰ নিৰ্বংশ চাল্লা চলি? ধুনু তুমি কি ইনকে গালি দিবা হৈছো? দাদী ইনকে কবা নাপে, ইমান মুখখান চোৱা তোমাৰ নাংমান চলি তোৰ। আৰু নাংমান চলি এনি টাইম মোক কিয় নাংমান চলি কে থাকানো? মই কিন্তু ইবাৰে দাদা চাদা লক চক বুলিও নাচং দে, কিন্তু মুৰা চুৰা পাইকে দিম। কলো কিন্তু বাপ্পা বাপ কি কাৰ আগত পৰছোৱে মই আতো। আজি মই কাৰ খবৰ ল'বা আহিলো? এক চাবা নাহিলে হ'ল আজি। বাপ্পা নাংমান চলিটো মুখখন টপ কৰি ঐ তই বাহিৰ আমাৰ ঘৰৰ পৰা গেইছা না? তই গেইছা না? নাংমান চলি কেইটা কাটো মোৰ বৰডেকাটো যচোন তুমি ভিতৰক লগিন
তোমাক সেয়া কৰি ক'ব লাগিব ধন ইটাৰ কাৰণে গৈছোঁ কিন্তু অলপ পিছত আহি আছোঁ মই বাপ্পা ঐ বাপ দোষ তইও কিন্তু বৰ কপাল ভাল দেই তোৰ কিন্তু বৰ কপালৰ গোটে সাদি গোটে ভাইটো পাইছা বাপ্পা ঐ বাপ কি ভাইয়ে তোৱে তোৰ নকবি দে দোষ মইহে জানো দিনটো ৰাতিটো কিনকে যে ঘৰক আহিবাৰ ইচ্ছা নাযায় সেইকাৰণে এইটোৰ কাৰণে গম পাইছা না দগৰি লাগি থাকে মোৰ লগত চলি কান্দে চলি কান্দা নহয় আসি ফোন আহিছে মোৰ হেল্ল' জানো কি কৰি আছ মই তোমাৰ এই কথা ভাবি আছোঁ জানো না একদম খাবা মন নাযায় শুবা মন নাযায় মৰণ নহৰ আৰু আহিলাকে ফোন ডালি আৰু ৰং নাম্বাৰ লাগে বৰ জ্বালা কালা হৈছে ৰিংটন নাচাই কিয় বেটাৰ বাপ্পা ঐ বাপ ওচৰত মোৰ বন্ধু এটা আছে মোৰ লাজে লাগে কথা পাতবা বোলে নাকি ৰবা দিছোঁ ৰবা নৰো মই কথা পাতবা নৰো তই দেখোন তিৰিতকৈ অধম হৈছাই ইনকে যে লাজো কি লতা নিচিনা একদম লাজ ইয়াত তোৰ আৰু কি হ'ল লাজডাল দেখাই চাই বাপ্পা ঐ তই মতা হয় না নহয় নিৰ্লজ্জ চাল্লা কথা নাপে দে সি কথা পাতবা সিমান টানে পায় কি ক'বা লগা আছে মোক নকয় কিয় কালি কৰিম তো লগ নকৰিম বুলি কোৱা নাই নহয় কিয় এনেকৈ মৰবা লাগছনো হ'ব দে এতিয়া মোৰ লাজ লাগে মই বন্ধুৰ ঘৰত আছোঁ ঘৰত গ'লে কথা পাতিম দে হ'ব না বাই বাই লাভ ইউ বাপ্পা ঐ বাপ কি প্ৰেম তোহাৰে বাপে বাপ বেলেগ চোন একেবাৰে প্ৰেম পচ্চা হৈ গল্লাই গিছা কিন্তু এইটো কথা মনত ৰাখবি দোস্ত গল্লাই গিছা গল্লাই যাওক বা লালমোহনে যাওক প্ৰেমত পচ্ছোঁ ভাই কৰিম তিৰি হওক বা আপি হওক পলে আনিম বাপেকে ময়ো